বন্ধুসকল আপোনালোকক ৰ ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট ডেটস আৰু ডেজৰ বিষয়ে ক'বলৈ। কাৰণ অসম চৰকাৰ যিকোনো কম্পিটিটিভ এক্সামত দুটা দিৱসৰ বিষয় থাকে, গতিকে মই ভাবিলো আপোনালোকৰ ওচৰলৈ ইম্পৰ্টেন্ট দিৱস কেইটামান মোৰ চেনেলটোৰ জৰিয়তে উপস্থাপন কৰোঁ। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাই ভাল পাব। প্ৰথমতেই আছে আৰ্মি ডে পালন কৰা হয় জানুৱাৰী 15ত। মাৰ্টাৰ্ছ ডে পালন কৰা হয় জানুৱাৰী 30 জানুৱাৰীত মাৰ্টাৰ্ছ ডে পালন কৰা হয়। সায়েন্স ডে নেশ্যনেল সায়েন্স ডে 28 ফেব্ৰুৱাৰীত নেশ্যনেল সায়েন্স ডে পালন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। ইণ্টাৰনেশ্যনেল ওমেন্স ডে পালন কৰা হয় মাৰ্চ 8 মাৰ্চত ইণ্টাৰনেশ্যনেল ওমেন্স ডে পালন কৰা হয়। ৱৰ্ল্ড কনজিউমাৰ্ছ ডে পালন কৰা হয় 15 মাৰ্চত। ৱৰ্ল্ড ডিজেবল ডে শাৰীৰিক অক্ষমতা দিৱস পালন কৰা হয় 21 মাৰ্চত। নেশ্যনেল মেৰিটাইম ডে এপ্ৰিল 5ত নেশ্যনেল মেৰিটাইম ডে পালন কৰা হয়। বন্ধুসকল মোৰ স্পেলিংখিনি অলপ গণ্ডগোল লাগিছে, গতিকে ক্ষমা কৰিব। ৱৰ্ল্ড হেল্থ ডে পালন কৰা হয় এপ্ৰিলৰ 7 এপ্ৰিলত ৱৰ্ল্ড হেল্থ ডে পালন কৰা হয়। ৱৰ্ল্ড হেৰিটেজ ডে পালন কৰা হয় এপ্ৰিলৰ 18 এপ্ৰিলত হেৰিটেজ ডে পালন কৰা হয়। ইণ্টাৰনেশ্যনেল আৰ্থ ডে এপ্ৰিলৰ 22ত ইণ্টাৰনেশ্যনেল আৰ্থ ডে পালন কৰা হয়। ইণ্টাৰনেশ্যনেল লেবাৰ ডে পালন কৰা হয় মে' 1 মে'ত ইণ্টাৰনেশ্যনেল লেবাৰ ডে পালন কৰা হয়, যিটো আমি সকলোৱে শ্ৰমিক দিৱস বুলি জানো। এণ্টি টাবাকো ডে মে' 31ত এণ্টি টাবাকো ডে পালন কৰা হয়। এণ্টি টেৰৰিজিম ডে পালন কৰা হয় 21 মে'। কমনৱেলথ ডে পালন কৰা হয় 24 মে'। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে জুন 5ত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস, যিটো আমি 5 জুনত বুলি সকলোৱে জানো। ডক্টৰ্ছ ডে পালন কৰা হয় জুলাই 4ত। ৱৰ্ল্ড পপুলেশ্যন ডে জুলাই 11ত ৱৰ্ল্ড পপুলেশ্যন ডে পালন কৰা হয়। হিৰোশ্বিমা ডে 6 আগষ্টত হিৰোশ্বিমা ডে পালন কৰা হয়। নেশ্যনেল স্পৰ্টছ ডে 29 আগষ্টত পালন কৰা হয়, যিটো আমি সকলোৱে জানো। এয়াৰ ফ'ৰ্চ ডে পালন কৰা হয় অক্টোবৰ 8ত। ৱৰ্ল্ড ছলিডাৰিটি ডে 10 অক্টোবৰ। ৱৰ্ল্ড ফুড ডে 6 অক্টোবৰ। UN ডে ইউনাইটেড নেশ্যনছ ডে 24 অক্টোবৰ। নেশ্যনেল ইণ্টাৰগ্ৰেশ্যন ডে অক্টোবৰ 31ত নেশ্যনেল ইণ্টাৰগ্ৰেশ্যন ডে পালন কৰা হয়। টিচাৰ্ছ ডে 5 ছেপ্টেম্বৰ টিচাৰ্ছ ডে পালন কৰা হয়। ৱৰ্ল্ড লিটাৰেচি ডে 8 ছেপ্টেম্বৰ এণ্ড ৱৰ্ল্ড টুৰিজিম ডে পালন কৰা হয় ছেপ্টেম্বৰ 27 ছেপ্টেম্বৰত ৱৰ্ল্ড টুৰিজিম ডে পালন কৰা হয়। চিলড্ৰেনছ ডে নৱেম্বৰ 14 আমি সকলোৱে জানো। চিটিজেনছ ডে নৱেম্বৰ 19। ল' ডে নৱেম্বৰ 26 এণ্ড ৱৰ্ল্ড এইডছ ডে ডিচেম্বৰ 1 ডিচেম্বৰত ৱৰ্ল্ড এইডছ ডে পালন কৰা হয়। নেভি ডে ডিচেম্বৰ 4, ফ্লেগ ডে ডিচেম্বৰ 7 এণ্ড হিউমেন ৰাইটছ ডে ডিচেম্বৰ 10ত পালন কৰা হয়। বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈও এনে ভিডিঅ' ন'টিফিকেশ্যনটো আগতীয়াকৈ আপোনালোকে পাই যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।